সয়াবিন কাৰী দেখিবলৈ যিমান ধুনীয়া খাবলৈ ইমানেই সোৱাদ। ভাতৰ লগত ৰুটিৰ লগত যিহৰ লগত খাই খাব পাৰে। সয়াবিন বনাম। সয়াবিন মই 40 গ্ৰাম সয়াবিন লৈছোঁ। এতিয়া সয়াবিনখিনি মই তিয়াই থৈ দিম। সয়াবিনখিনি টুকি চেপি ল'লোঁ। এইফালে গ্ৰেভিৰ কাৰণে বিলাহী, পিঁয়াজ, আদা, নহৰু একেলগে পিচি ল'ম। সয়াবিন কাৰী বনাবৰ কাৰণে মই লৈছোঁ বেচন 1 চামুচ আৰু পিঠাগুড়ি 1 চামুচ লৈছোঁ। নিমখ অকণমান লৈ লৈছোঁ। হালধি গুড়া, পিচি লোৱা আদা, নহৰু, ধনিয়া গুড়া অলপ দিলোঁ। এতিয়া এইখিনি অকণমান পানী দি মিলাই ল'ম। মই অকণমান পানী দি মিলাই ল'লোঁ। বৰ বেছি পনীয়া কৰা নাই। সয়াবিনখিনি এতিয়া ইয়াতে লগ কৰি দিম। ধুনীয়াকৈ তেলখিনি গৰম হ'বলৈ দিছিলোঁ মই আগতীয়াকৈ। এতিয়া সয়াবিনখিনি ইয়াতে দি দিম তেলত। বেচনেৰে লৈ লৈছোঁ। সয়াবিন কাৰী বনাম। এনেকৈ আটাইখিনিয়ে মই ভাজি ল'ম। এইখিনি ভাজি হ'ল। জিৰা 1 চামুচ দিলোঁ। কাটি লোৱা পিঁয়াজখিনি দিলোঁ। পিচি লোৱা বিলাহীখিনি দি দিলোঁ। নিমখ, হালধি, ধনিয়া গুড়া এইখিনি অলপ সময় ভাজি থাকিম। যেতিয়ালৈকে কেঁচা চেণ্টটো নাইকিয়া হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিম। জিৰা গুড়া 1 চামুচ দিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি হ'ল। চাৰিওপিনে তেল নিগৰিছে। চেণ্টটো ধুনীয়া আহিছে। ইয়াতে দিম সিজাই লোৱা মটৰখিনি। গৰম পানী অলপ দি দিলোঁ। সয়াবিনখিনি বেচনেৰে এনেকৈ ভাজিছোঁ। এইখিনি এতিয়া ইয়াতে মিলাই দিলোঁ। সয়াবিন কাৰী আমি প্ৰায়ে খাওঁ। খাব আপোনালোকেও, ভাল লাগে খাই। সয়াবিন কাৰী বনোৱা হ'ল। সয়াবিন কাৰী।